নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা অসম চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে এখন ৰচনা লৈ আহিছোঁ আৰু এই ৰচনাখন আগতে পৰীক্ষাত আহিছে। তোমালোকে ৰচনা লিখোঁতে এটা কথা মন কৰিবা যে ৰচনাখনত 5টা পইণ্ট দিয়া থাকে আৰু এটা পইণ্টত 2 নম্বৰকৈ দিয়া থাকে। এতিয়া কথা হ'ল তোমালোকে প্ৰথমতে যিকোনো এটা পইণ্ট যেনিবা বহুতখিনি লিখিলা, তাৰে মাজত আকৌ এটা পইণ্ট কেইশাৰীমান লিখিলা। যিকোনো এটা জানা পইণ্ট এটা যদি তোমালোকে বেছিকৈ লিখা, তাৰপিছত নাজানা এটা যদি কমাই লিখা, তেনেকৈ লিখিলে কিন্তু তোমালোকে পৰীক্ষাত নম্বৰটো ভালদৰে নাপাবা। এটা পইণ্টত যিহেতু 2 নম্বৰকৈ দিয়া থাকিব, গতিকে তোমালোকে সেই 2 নম্বৰৰ জোখত গোটেইকেইটা পইণ্টতে লিখিব লাগিব। কাৰণ এটাত জানিলা বহুতখিনি লিখি দিলা, সেইটোত তোমাক কোনো কাৰণে 4 বা 5 দি নিদিয়ে, এটা 2কৈ দিয়া থাকিব। এতিয়া যিহেতু তোমালোকে কথাখিনি গম পাইছে, গতিকে আটাইকেইটা পইণ্ট ভালদৰে লিখিবা। এতিয়া ৰচনাখনলৈ আহিছোঁ। ৰচনাখনৰ নাম হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু নাগৰিক সচেতনতা। আৰম্ভণি। সৃষ্টিৰ অনাদি কালৰে পৰা মানৱ জাতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যাসমূহৰ ভিতৰত বৰ্তমান সময়ত বহুলভাৱে গা কৰি উঠা এটা সমস্যা হৈছে প্ৰদূষণৰ সমস্যা। বিভিন্ন কাৰণত পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্যতা অনিষ্ট হোৱাই প্ৰদূষণৰ মূল কাৰণ। বৰ্তমান এই প্ৰদূষণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ মানৱ জাতিৰ বাবে ই এক অভিশাপ স্বৰূপ হৈ পৰিছে। এই প্ৰদূষণে মানৱ জাতিৰ উপৰিও উদ্ভিদকুল, প্ৰাণীকুলৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছে। পৰিৱেশ। আমাৰ চাৰিওফালে থকা মাটি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, গছ-গছনি, নদ-নদী, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিবোৰে যি অৱস্থাৰ সৃষ্টি কৰিছে, সেয়াই হৈছে পৰিৱেশ। আন কথাত ক'বলৈ গ'লে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল, জীৱমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডলৰ মাজৰ পাৰস্পৰিক সহযোগিতাৰ ফলত জীৱৰ বসবাসৰ উপযোগীকৈ যি অৱস্থাৰ সৃষ্টি হৈছে, তাকে পৰিৱেশ বুলি কোৱা হয়। এই পৰিৱেশৰ প্ৰত্যেকবোৰ উপাদানেই ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল আৰু নিজৰ মাজত ভাৰসাম্যতা বজাই ৰাখে। পৰিৱেশ প্ৰদূষণ। কোনো অনিষ্টকাৰী দ্ৰব্য মিহলি হৈ নাইবা বিভিন্ন ধৰণৰ মানৱজনিত নাইবা প্ৰাকৃতিক কাৰণত পৰিৱেশৰ উপাদানসমূহৰ সাধাৰণ অৱস্থাৰ তাৰতম্য ঘটাই হৈছে পৰিৱেশ প্ৰদূষণ। প্ৰদূষণৰ বিভিন্ন প্ৰকাৰ। প্ৰদূষণক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। ক নম্বৰ। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা প্ৰদূষণ। খ মানৱজনিত প্ৰদূষণ। বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণ যেনে বানপানী, আগ্নেয়গিৰি উদগীৰণ, বনজুই আদিৰ পৰা হোৱা প্ৰদূষণক প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা প্ৰদূষণ বুলি ক'ব পাৰি। অন্যহাতেদি বিভিন্ন ধৰণৰ মানৱজনিত কাৰণত হোৱা প্ৰদূষণক মানৱজনিত প্ৰদূষণ বুলি ক'ব পাৰি। বৰ্তমান যুগ পাৰমাণৱিক যুগ। পাৰমাণৱিক বোমা বিস্ফোৰণৰ ফলত বায়ুমণ্ডল বিষময় কৰি তুলিছে। কাঠ, কয়লা, পেট্ৰলিয়াম দহনৰ ফলত বায়ুমণ্ডল যি পৰিমাণে দূষিত হয়, পাৰমাণৱিক দহনৰ ফলত প্ৰদূষণৰ পৰিমাণ তাতকৈ লাখ গুণে বেছি দূষিত হয়। বায়ুমণ্ডলৰ ঊৰ্ধ্বলোকত ক্ৰমাগত ৰকেট নিক্ষেপ, মহাকাশ অভিযান, উপগ্ৰহ নিক্ষেপণ, বিমান চলাচল আদিৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰৰ মহামূল্যৱান গেছ অ'জনৰ মাত্ৰা সমতা নাইকিয়া হৈছে, যাৰ ফলত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি, যাক আল্ট্ৰাভায়লেট ৰে বুলিও কোৱা হয়, ভূপৃষ্ঠত সিঁচৰিত হৈ উদ্ভিদ আৰু প্ৰাণী জগতৰ পক্ষে মাৰাত্মক হৈ পৰাৰ আশংকা হৈছে। ইয়াৰোপৰি প্ৰদূষণৰ আন ভাগসমূহ হৈছে: 1 নম্বৰ। বায়ু প্ৰদূষণ। বায়ুত কোনো ধৰণৰ অনিষ্টকাৰী দ্ৰব্য মিহলি হোৱা বা অন্য কোনো কাৰণত বায়ুমণ্ডলৰ সাধাৰণ অৱস্থাৰ বিকৃতি ঘটিলে তাক বায়ু প্ৰদূষণ বোলা হয়। বায়ু প্ৰদূষণৰ বিভিন্ন কাৰকসমূহ হৈছে: কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা, প্লাষ্টিকৰ দৰে পদাৰ্থবোৰৰ আৰু জীৱাশ্ম ইন্ধনৰ দহন আদিৰ ফলত নিৰ্গত হোৱা বিষাক্ত গেছসমূহ ইত্যাদি। তাৰোপৰি আগ্নেয়গিৰি উদগীৰণ, বনজুই আদি প্ৰাকৃতিক কাৰণতো বায়ু প্ৰদূষণ হোৱা দেখা যায়। 2 নম্বৰ। মাটি প্ৰদূষণ। কোনো অনিষ্টকাৰী দ্ৰব্য মিহলি হৈ মাটিৰ সাধাৰণ গুণাগুণ নাশ কৰাই হৈছে মাটি প্ৰদূষণৰ প্ৰধান কাৰণ।
3 নম্বৰ শব্দ প্ৰদূষণ বিভিন্ন ধৰণৰ আতচবাজি যান-বাহনৰ পৰা নিৰ্গত শব্দ উচ্চ শব্দত বজোৱা গান বাজানা আদিবোৰেও শব্দ প্ৰদূষণ কৰে 4 নম্বৰ পানী প্ৰদূষণ পানীত বিভিন্ন ধৰণৰ কীটনাশক বননাশক দ্ৰব্য ঔদ্যোগিক আৱৰ্জনা মৰা গেলা পচা বস্তুৰ লগতে এচিড বৰষুণ মিহলি হোৱাৰ ফলত পানীৰ প্ৰদূষণ হোৱা দেখা যায় প্ৰদূষণ ৰোধ আৰু নাগৰিক সচেতনতা প্ৰদূষণ সমগ্ৰ মানৱ জাতিৰ বাবে অভিশাপ স্বৰূপ এইবোৰে মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে সেই ৰোগসমূহৰ ভিতৰত শ্বাস-প্ৰশ্বাসজনিত ৰোগ অন্যতম বৰ্তমান সময়ত বৰ্ধিত হাৰত হোৱা প্ৰদূষণ ৰোধ কৰিবৰ প্ৰয়োজনীয়তা আহি পৰিছে অন্যথা পৃথিৱীত জীৱৰ বসবাস এক অলীক কল্পনাত পৰিণত হ'ব প্ৰদূষণ ৰোধ কৰাৰ বাবে মানুহে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে যেনে ঔদ্যোগিক আৱৰ্জনা মৰা গেলা পচা বস্তু ঘৰুৱা আৱৰ্জনা আদিবোৰ নদ-নদীত নেপেলাই নিৰ্দিষ্ট স্থানত পেলোৱা জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰা প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আদি প্ৰদূষণ সম্পৰ্কে নাগৰিকসকলক সচেতন কৰাৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত বাৰুকৈয়ে উপলব্ধি হৈছে সেয়েহে নাগৰিকসকলেও নিজে এই বিষয়ে সচেতন হোৱা উচিত সকলো নাগৰিকৰ সুপ্ৰচেষ্টা আৰু সহযোগিতাইহে এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তোলাত অৰিহণা যোগাব পাৰিব সেয়েহে নাগৰিকসকল পৰিৱেশ প্ৰদূষণৰ প্ৰতি সচেতন হোৱা উচিত সামৰণি মানৱ জাতিৰ বাবে অভিশাপ স্বৰূপ প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ উপায় অৱলম্বন কৰি নিৰ্মূল কৰিব পাৰিলেহে পৃথিৱীখন জীৱৰ বাবে বসবাসৰ উপযোগী হৈ থাকিব নিৰ্মল পৰিৱেশেহে জনস্বাস্থ্যৰ উন্নতিত অৰিহণা যোগায় আৰু উন্নত জনস্বাস্থ্যই হৈছে এখন দেশ তথা সমাজৰ উন্নতিৰ মূল চাবিকাঠি ইমানতে ৰচনাখন শেষ হৈছে